সভাপতি তথা সম্পাদক মহোদয়ক আন্তৰিক ধন্যবাদ জনাইছোঁ। তাৰ লগতে উপস্থিত থকা সকলো যুৱ কংগ্ৰেছৰ সদস্য তথা আমাৰ মণ্ডল কংগ্ৰেছৰ সকলো বিষয়ববীয়া তথা এই অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তি তথা এই অঞ্চলৰ সকলো ভাই ককাই তথা মোৰ বন্ধুবৰসকল, আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি যুৱ কংগ্ৰেছৰ যি নতুনকৈ গঠিত যুৱ কংগ্ৰেছৰ সমিতিখন সুচাৰুৰূপে আপোনালোকৰ একান্তভাৱে সহায় সহযোগিতাৰ কাৰণে আমি আগবঢ়াই শেষ কৰিব পাৰিছোঁ। এটা কথা আপোনালোকে নিশ্চয় জানে, যুৱ কংগ্ৰেছ কোন হয়। আগন্তুক দিনত আমি এই যুৱ কংগ্ৰেছৰ মেইন শক্তি। কাৰণ এটা কথা আপোনালোকে নিশ্চয় জানে, 26ৰ যি ইলেকশ্যন আহি আছে, আপোনালোকে মেইন মানুহ, আপোনালোকে যোদ্ধা। আজি যুৱ কংগ্ৰেছৰ উপস্থিত থকা প্ৰতিজন সদস্য সম্পাদক তথা সভাপতি মহোদয় আমি এটা অনুৰোধ জনাম, আপোনালোকে আজি যেনেকৈ ওলাই আহিছে আগন্তুক দিনত আপোনালোকে এনেকৈ ওলাই আহিব লাগিব। আপোনালোকে এটা কথা নিশ্চয় জানে, বিজেপি যি দুৰ্নীতি যি ভ্ৰষ্টাচাৰ সেইখিনি কোনে ৰোধ কৰিব? আমি কৰিব লাগিব, আপোনালোকে কৰিব লাগিব। সেইখিনি কেনেকৈ কৰিব? আপোনাক ঘৰত শুই বা ঘৰত বহি থাকি নোৱাৰে। সেইখিনি আপোনালোকে নিজে ওলাই আহিব লাগিব। নিজে কেনেকৈ ওলাই আহিব লাগিব, এজনক আনজনক লৈ আপোনালোকে আগবাঢ়ি আহিব লাগিব। আমি বুকুত হাত দি ক'ব লাগিব যে আমি কংগ্ৰেছ হয়, আমি যুৱ কংগ্ৰেছৰ আমি এজন নিষ্ঠাবান সদস্য। আপোনালোকে সেইখিনি কৰি দেখুৱাব। প্ৰত্যেকজন যুৱকক মই পুনৰবাৰ অনুৰোধ জনাইছোঁ, আপোনালোকে সকলোৱে ওলাই আহি আপোনালোকৰ আগন্তুক দিনত যিখিনি কৰ্ম কৰিব লাগে আপোনালোকে সেইখিনি কৰি যাব। আজি সভাখন বহুত দীঘলীয়া। যদি আমাৰ লগত যোগাযোগ কৰিব নোৱাৰে, আমাৰ নাম্বাৰ আছে, আপোনালোকে কালেক্ট কৰি ল'ব। আপোনাক যেতিয়াই বিচাৰে আমাক তেতিয়াই আপোনালোকে পাব। ধন্যবাদ থাকিল। আজিৰ